নিশা জুবিন গাৰ্গৰ আত্মাই আহি কৈ গ'ল বহু কথা। হয়, ৰাতিপুৱাই পৰিলক্ষিত হ'ল জুবিন গাৰ্গৰ আত্মাৰ খোজ আৰু নিশা জুবিন গাৰ্গৰ সেই পবিত্ৰ আত্মাই আহি এনে কিছু কথা কৈ গ'ল যি কথা আপোনালোকে শুনাৰ পিছত আচৰিত হৈ পৰিব। হয়তো আপোনালোকে এই কথাখিনি এতিয়া শুনোতে অলপ অবিশ্বাস্য যেন লাগিছে, আপোনালোকে বিশ্বাস কৰিবলৈ টান পাইছে, কিন্তু এয়াই প্ৰকৃত সত্য কথা যে জুবিন গাৰ্গৰ আত্মাই কিন্তু শান্তি নাপায় কেতিয়াও। কিহৰ কাৰণে জুবিন গাৰ্গৰ আত্মাই শান্তি নাপায় আৰু জুবিন গাৰ্গৰ আত্মাই নিজেই কৈ গ'ল যে জুবিন গাৰ্গৰ আত্মাই কেতিয়াও শান্তি নাপায় আৰু কিহৰ কাৰণে জুবিন গাৰ্গৰ আত্মাই শান্তি নাপায়, সকলোখিনি কথা এই প্ৰতিবেদনত মই আপোনালোকক সবিশেষ জনাবৰ কাৰণে চেষ্টা কৰিম। আশা কৰিছোঁ এই প্ৰতিবেদন আপোনালোকে আৰম্ভণিৰ পৰা শেষলৈকে চাব। জাষ্টিছ ফৰ জুবিন গাৰ্গ সামাজিক মাধ্যমত সকলোৱে লিখিছে জুবিন গাৰ্গৰ ন্যায়ৰ পক্ষত আৰম্ভণিৰে পৰা সকলোৱে মাত মাতি আহিছে, কিন্তু লাহেকৈ যেন জুবিন গাৰ্গৰ প্ৰতি মাত মতা মানুহৰ সংখ্যাবোৰ কমি আহিল। সময়ৰ ঢৌত মানুহে যেন ক'ৰবাত পাহৰিব ল'লে কণ্ঠশিল্পী জুবিন গাৰ্গৰ কথা। এতিয়া মানুহে আলোচনা নকৰে শ্যামকানু মহন্তৰ কথা, সিদ্ধাৰ্থ গোস্বামীৰ কথা, অথবা যি তেওঁলোকৰ লগত গৈছিল ছিংগাপুৰত সেই মহিলা শিল্পীগৰাকী অমৃতপ্ৰভাৰ কথা। গতিকে যিধৰণে চৰ্চা হ'ব লাগিছিল, কাৰণ জুবিন গাৰ্গ এজন সাধাৰণ মানুহ নহয়, জুবিন গাৰ্গ হৈছে ঈশ্বৰ প্ৰদত্ত এজন ব্যক্তি, ঈশ্বৰৰ এক আশীৰ্বাদ থকা এজন ব্যক্তি, যাৰ বাবে আজি সকলো মানুহেই কিন্তু জুবিন গাৰ্গৰ সমাধিস্থলত যায়, জুবিন গাৰ্গৰ কাষত কিছু সময় কটাই, জুবিন গাৰ্গৰ ওচৰত এগছি বন্তি জ্বলাই থৈ আহে। ভগৱান হিচাপত একাংশ মানুহে জুবিন গাৰ্গক পূজা কৰে, জুবিন গাৰ্গক মানে, আৰু সেই জুবিন গাৰ্গৰ ন্যায়ৰ যি যাত্ৰা, ন্যায়ৰ যি ঢৌ, সেয়া যেন লাহে লাহে ক'ৰবাত মানুহে পাহৰিব ধৰিলে, মানুহে আন আন কামবোৰত ব্যস্ত হৈ যাব ধৰিলে, সময়ৰ সোঁতত বেলেগ খবৰবোৰত মানুহে বেছি গুৰুত্ব দিব ধৰিলে। আমি আগতেও দেখিছোঁ এনেকুৱা বহু ঘটনা, যিবোৰ ঘটনা কিন্তু ফুটুকাৰ ফেনৰ দৰে হৈ থাকে। এটা সময়ত সকলোৱে সেই ঘটনাক লৈ চৰ্চা কৰে, কিন্তু সময়ৰ গতিত সেই ঘটনাবোৰৰ কথা মানুহে আলোচনা কৰা দেখিবলৈ পোৱা নাযায় আৰু ন্যায় নামত এখন ফুটুকাৰ ফেন হৈ পৰে এটা সময়ত গৈ। কিন্তু জুবিন গাৰ্গৰ ক্ষেত্ৰতো সেই একেই ঘটনা হ'ব নেকি? জুবিন গাৰ্গ এজন মানুহ নাছিল, জুবিন গাৰ্গ আছিল ভগৱানৰ এক অৱতাৰ। সেয়া মই আপোনালোকক নকলেও আপোনালোক সকলোৱে হয়তো গম পায়। গতিকে যেতিয়াই জুবিন গাৰ্গ আমাৰ মাজৰ পৰা নোহোৱা হৈ গৈছিল, সেই বিশেষ দিনটোৰ পৰা সকলোৱে বুকুখন যেন ক'ৰবাত শেষ হৈ গৈছিল, বুকুৰ এটা তেওঁলোকৰ আপোন মানুহ এজন যে নোহোৱা হৈ গৈছে, সেয়া প্ৰত্যেকজন অসমীয়াই উপলব্ধি কৰিছিল। কিন্তু আজি জুবিন গাৰ্গৰ ন্যায়ৰ প্ৰতি মাত মতা মানুহৰ সংখ্যা একেবাৰে কমি আহিছে। গতিকে যদি এইদৰে হৈ থাকে, যদি জুবিন গাৰ্গো ফুটুকাৰ ফেনৰ দৰে হৈ যাব লগা হয়, তেতিয়াহ'লে কিন্তু জুবিন গাৰ্গৰ যি পবিত্ৰ আত্মা, জুবিন গাৰ্গৰ সেই পবিত্ৰ আত্মাই কেতিয়াও ন্যায় নাপায়, কেতিয়াও সেই পবিত্ৰ আত্মাই শান্তি নাপায়। এয়া কথা সপোনত জুবিন গাৰ্গৰ এজন অনুৰাগীৰ কাণে কাণে আহি জুবিন গাৰ্গৰ আত্মাই কৈ গৈছে। গতিকে এয়াই প্ৰকৃত সত্য যে জুবিন গাৰ্গৰ আত্মা শান্তি তেতিয়াহে পাব, যে তেতিয়াহে আমি জুবিন গাৰ্গক ন্যায় দিব পাৰিম। যেতিয়া আমি ন্যায় দিওঁ, তেতিয়াহে জুবিন গাৰ্গৰ যি পবিত্ৰ আত্মা, সেই পবিত্ৰ আত্মাই শান্তি পাব আৰু আমি বিচৰা ধৰণে জুবিন গাৰ্গে পুনৰ কিবা নহয় কিবা এটা ৰূপ লৈ আমাৰ মাজত উভতি আহিব। বাকী এই প্ৰতিবেদনৰ পৰা মই মন্তব্য দিলোঁ, পুনৰ লগ পাম এনেধৰণৰ কিছু নতুন নতুন খবৰে। ধন্যবাদ।